আমাৰ সপোনৰ ঘৰখন আজিলৈকে কমপ্লিট কৰিবই পৰা নাই। একেবাৰতে কৰি তোলাটো সম্ভৱ নহয়, সেইকাৰণে অলপ অলপকৈ কৰি থকা হৈছে। প্ৰথম অৱস্থাত যেতিয়া আমাৰ স্লেবখন ঢালিছিলে তেতিয়া অকণমান স্লেব ঢালিবলৈ থাকি গৈছিলে, মানে আমি নিজেহে থৈ দিছিলোঁ মানে কিবা এটা ষ্টাইলৰ কাৰণে। মানে আজি সেইকাৰণে সেয়া মিস্ত্ৰী লাগি আছে, আজি মানে সেইকণ দিয়া হ'ব। বেছিকৈ আয়োজন কৰা নাই, কেৱল মিস্ত্ৰী কেইজনৰ কাৰণেহে যা যোগাৰ চলোৱা হৈছে। কাৰণ আমাৰ যেতিয়া ঘৰটো স্লেব ঢালিছিলে তেতিয়া সকলোকে নিমন্ত্ৰণ কৰা হৈছিলেই, আৰু এতিয়া মানে মিস্ত্ৰী কেইজনৰ কাৰণেহে সেই সকলোৱে লাগি ভাগি ভাতকেইটা বনাবলৈ লৈছে। আৰু যিহেতু সেইদিনা সোমবাৰ আছিলে আৰু সোমবাৰে মই বইলেই খাওঁ, আৰু মানুহজনৰ গাটো ভাল নহয়, সেইকাৰণে মানুহজনৰ মোৰ কাৰণে এই দালি বনাই আছোঁ। টিকলিজনী যে ইমান মৰম লগা দেখিছেনে, এজনী মোৰ মামা ছোৱালী হয়, আৰু লৈ যায় আছে সেইজনী মোৰ নবৌ ছোৱালী, মানে মোৰ ভতিজী। সেইদিনা ৰাতিপুৱাৰ পৰা ইমানেই লৰালৰি হৈছে নহয়, কি ক'ম আৰু, ইফালে যোৱা সিফালে যোৱা। আকৌ সোমবাৰ আছিলে যিহেতু মই মন্দিৰলৈও গৈছোঁ, মাটি চাকি বিচাৰিয়ে নাপালোঁ, অমিতাতে মানে বন্তি গছ জ্বলাবলগীয়া হৈছে। সঁচাকৈয়ে ঘৰত ডাঙৰ মানুহ নহ'লে সকলোখিনি মিছা। মিস্ত্ৰী দাদাজনে মানে ইমানে লৰালৰিকৈ বন্তি গছ জ্বলাব কৈছিলে, মই মানে ডাইৰেক্ট বন্তি গছ জ্বলাইছোঁহি। অৰিহণা দিছোঁ, কিন্তু লগত তামোল পাণযোৰ দিয়া নাছিলোঁ, যিহেতু বন্তি গছ জ্বলাই তামোল পাণযোৰ দিব লাগে। মই জানো কথাটো, কিন্তু লৰালৰি কোবত মানে মই সেইটো পাহৰিয়ে থাকিলোঁ, আৰু তৎক্ষণাত মা আহি পেলানি তামোল পাণযোৰ দি দিছে। আৰু আনফালে ইয়াত চব্জি কাটি হৈ গ'ল। এই ভিডিঅ'টো আকৌ আমাৰ নবৌ ছোৱালীজনীহে কৰি দিছে, মই কৰা নাছিলোঁ। মই বোলো তই অকণমান কৰি থাকিবিচোন ভিডিঅ'। আৰু এই আমাৰ পেহীয়ে বনাই আছে। আৰু এই সকলো মিস্ত্ৰীয়ে কামত লাগি আছে, আৰু আমাৰ পাপাও আহিছিলে, মানুহজনৰ যিহেতু গাটো ভাল নাছিলে, খবৰ ল'বলৈ বুলি আহিছিল। তাকে মই পাপাক কৈছোঁ, আপুনি মানে এনেকৈ দিয়া নিয়মটো থাকে নাই চিমেণ্ট। তাৰপিছত মই পাপাক কৈছোঁ আপুনি এচামুচ দিয়ক, আহক এচামুচ বুলি কৈছোঁ দেই ৰাইজ। কেইবাৰ আহিলে? মই থাকোঁতে 5 বাৰ আহিলে। আগৰ এবাৰ বস্তু পানী লৈ আহিলে নে নাই? গড়মূৰতে কিবা কিবি তাৰ পৰা গাড়ী লৈ এইখিনি বস্তু পানী অহা নাই নে ইয়াত লৈ? প্ৰথমতে পাপাই দিবলৈ লৈছে, মানে মোৰ শহুৰ দেউতাৰ কথা কৈছোঁ, মানে দুজন পাপা আছে যে, এতিয়া আপোনালোকে ধৰিব নোৱাৰিব যে, এইজন হৈছে মোৰ শহুৰ দেউতা। এইগৰাকী হৈছে মোৰ শাহু মা। এইকণ সময়ত যোন যেনেকৈ আছে সকলোৱে অলপ অলপকৈ দিছে, আৰু পৰিয়ালৰ মানুহখিনিয়ে, আৰু এয়া মই দিবলৈ লৈছোঁ। মানুহজনকো ওপৰলৈ মাতি আছোঁ দিবৰ কাৰণে, কিন্তু মানুহজন ওপৰলৈ আহিবলৈ মানে এলাহ কৰিছে, বহুতকৈ গা বেয়া মানুহজনৰ। আৰু এয়া হৈছে মোৰ পাপাও দিলেহি, পাপা কিন্তু অলপ লাজ কৰে, মানে মানুহৰ লগত কথাই নাপাতে ইমান, কিয় নাজানো বাৰু। ই হৈছে মোৰ ভতিজা, খুব লাজ কৰে, তথাপিতো চকু কাণ মুদি খি দিছে আৰু। এইগৰাকী হৈছে মোৰ নবৌ, আৰু পেহী, বৰ্তা, বৰমা সকলোৱে আহিছে। ভাল লাগে দিয়কচোন, যেতিয়া সপোনৰ ঘৰখন অলপ অলপকৈ সম্পূৰ্ণ হোৱা দিশে মানে গৈ থাকে, খুব ভাল লাগে। প্ৰথম অৱস্থাত মানে ভবাই নাছিলোঁ যে মই পকা সূতা এটা তলতো থাকিবলৈ পাম বুলি। আগত মই মানুহজনক কওঁ, মা পাপাকো কওঁ, আমাৰনো পকা ঘৰ এটা কেতিয়া হ'ব, তেনেকুৱা পৰিস্থিতি আছিলে মানে এসময়ত। কিন্তু মা পাপা বহুত কষ্টৰ ফলত ল'ৰা দুটা মানে পঢ়াই শুনাই এটকা হ'লেও উপাৰ্জন কৰিব পৰা সেইকণ শিক্ষা দিলে কাৰণে আজি এইখিনি মুখ দেখিবলৈ পাইছে মাক বাপেকহালে। তাতো মানে ওচৰ চুবুৰীয়া সমালোচনা, উন্নতি হোৱা দেখিব নোৱাৰে। সেইবোৰ মানুহক মই কওঁ, সকলোৱে কষ্ট কৰক, এদিন সকলোৰে সপোনবোৰ পূৰণ হ'ব, কিন্তু মানুহ সমালোচনা কৰিলে সেই মানুহে কেতিয়াও উন্নতি কৰিব নোৱাৰে।